হেই গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল তো আজি মোৰ কাৰণে স্পেচিয়েল দিন তো আজি মোৰ হ'ল বাৰ্থডে তো অলপ বতৰটো সেমেকা হৈ আছে আপোনালোকে চাই ল'ব পাৰে অলপ বতৰটো সেমেকা হৈ আছে তো চলি যাব একো নাই তো আজি আমি দিনটো কি কৰোঁ কি নকৰোঁ সকলো দেখুৱাই যাম তো ভিডিঅ'টো চাই থাকিব তো বলক ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰোঁ তো আজি আমি মন্দিৰলৈ আহিছোঁ মই ইয়াতে ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ আৰু তো বলক মন্দিৰলৈ যাওঁ তো মন্দিৰলৈ গৈ আছোঁ আমি তো আহি পালোঁ মন্দিৰ তো এতিয়া হাত ভৰিখিনি ধুই লওঁ এইটো হ'ল হনুমান মন্দিৰ আৰু এইটো মই মঙলবাৰে সদায় আহোঁ আৰু এইটো আগতে নাছিলে নতুনকৈ স্থাপিত কৰিছে কমিটিয়ে এইটো হনুমান মন্দিৰ চাই লওক আপোনালোকে আৰু মই সেৱা ভাগ লৈ ল'লোঁ এইখন আমাৰ পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয় এইখন প্ৰাচীন কালতে অৱস্থিত তো এতিয়া যাবলৈ ওলাইছোঁ অলপ বৰষুণ দিছে বাৰু একো নাই তো এতিয়া যাবলৈ ওলাইছোঁ এয়া মোৰ কাষত আছে আমাৰ বা এয়া আমাৰ বা হাই তো এতিয়া যাবলৈ ওলাইছোঁ তো চাই থাকক ভিডিঅ'টি নিজে চাই লওক আপোনালোকে কি ডাঙৰ পুখুৰী খান্দি আছে মন্দিৰ কমিটিয়ে তো চাই লওক গাইজ এইবাৰ মই নামি যাওঁ তো চাই থাকক ভিডিঅ'টি ইমান চহৰা চাওক আৰু এয়া পায়স নিকিতা বাইদেৱে বনাইছে মোৰ বাৰ্থডেৰ কাৰণে আৰু এয়া গুডু আৰু মই ডেক'ৰেশ্যনত লাগি আছোঁ বেলুন ফুকোৱা গাইজ এতিয়া আমাৰ 90% ৰেডি ডেক'ৰেশ্যন তো চাওঁ আহকচোন ডেক'ৰেশ্যন কি কৰিলোঁ বাবু এঠাইলৈ গৈছে বাবুক আমি ঘৰতে কেকটো বনোৱা বুলি কৈছোঁ কিন্তু আমি ঘৰত কেকটো বনোৱা নাই দোকানৰ পৰা কিনি আনিছোঁ বাবুৰ কাৰণে স্পেচিয়েলি আপোনালোকক দেখাওঁ চ' গাইজ এতিয়া মই কেকটো খুলিম আপোনালোকে চাব
ফাইনেলি এইটোৱে হ'ল কেক বাবুলৈ ৰখা ছাৰপ্ৰাইজ আৰু আজি মোৰ বাৰ্থডে কাৰণে বাহঁতে এইবিলাক আইটেম কৰিছে তো এতিয়া খাবলৈ দিব ৰাইজক গাইজ যদি ভিডিওটো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু নতুন নতুন ভিডিঅ' পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰিব আৰু লাষ্টত কেইখনমান